পূৰ্বৰ সভানেত্ৰী বীণা বয়াৰী ডাঙৰীয়ানী আৰু বহুতো দল সংগঠনৰ আজি ইয়াত উপস্থিত শ্ৰদ্ধাৰ ব্যক্তিসকল, UPPL দলৰ নেতা কৰ্মীসকল, লগতে আজি UPPL দলত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে ইয়াত উপস্থিত মোৰ প্ৰিয় বন্ধু বান্ধৱী তথা BPF দলৰ পূৰ্বৰ নেতা কৰ্মীসকল সকলোকে আৰু আমাৰ সন্মুখত মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া বন্ধু সকলোকে আন্তৰিক অভাৱ আৰু শুভেচ্ছা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাজ্যসভাৰ সাংসদ UPPL দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়াই ধুনীয়াকৈ আজিৰ সভাৰ উদ্দেশ্য তথা এই যোগদান কাৰ্যসূচীৰ বিষয়ে ইতিমধ্যে বিতংভাৱে বিৱৰণী কৰি গ'ল। মই বেছি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, কাৰণ আমাৰ সন্মানীয় BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ বক্তব্য শুনিবৰ কাৰণে আমি সকলোৱে উপস্থিত হৈ আছোঁ। BPF দল ত্যাগ কৰি পেলাই UPPL দলত কিহৰ কাৰণে যোগ কৰিলোঁ, এই কথাটো লৈ পেলাই যেতিয়া মই 4 দিন পূৰ্বে এটা প্ৰেছ কনফাৰেন্সৰ মাজেদি যেতিয়া মই ব্যক্ত কৰিছিলোঁ মোৰ ইচ্ছা, সিদ্ধান্তটো যেতিয়া মই এক্সপ্ৰেছ কৰিছিলোঁ, তেতিয়াই মই স্পষ্ট কথা কৈছিলোঁ যে BPFৰ পৰা UPPLত যোৱাৰ মূল উদ্দেশ্যটো হ'ল এইটো আজি সময়ৰ দাবী, সময়নী দাবী, ডিমাণ্ড অফ টাইম। এই সময়ৰ দাবীৰ কথাটো ইয়াত কি অৰ্থ আছে, ইয়াত কি মিনিং আছে, এই কথাটো বিভিন্ন মহলে বিভিন্ন ধৰণৰ চৰ্চা কৰিছে। এই কথাটো মই বাৰে বাৰে ক'ব বিচাৰিছোঁ, ইতিমধ্যে কৈছোঁ যে এইটো ক্ৰিটিকেল, ইমান ক্ৰিটিকেল বস্তুটো চাবলগীয়া একো নাই, চিম্পল সহজ আৰু চিধাকী কথাটো চাব লাগে। এই বৃহৎ যিটো বড়োলেণ্ড অঞ্চল, এই বড়োলেণ্ড অঞ্চলৰ যিটো পৰিস্থিতি, পৰিৱেশ, অৱস্থা, এই কথাটো আমি সকলোৱে বড়োলেণ্ডবাসী ৰাইজ হিচাপে, সকলো জাতি জনগোষ্ঠী ইয়াৰে আমি বসতি ব্যক্তি হিচাপে আমি সকলোৱে জানো যে এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, আমাৰ সমন্বয়, মিলন কেনেকৈ আমি ইয়াত অটুট ৰাখিব লাগে, এই কথাটো আমি সকলোৱে সাৱধান আৰু ইয়াৰ কাৰণে আমি সজাগ। কাৰণ আহি থকা দিনবিলাক আমাৰ কাৰণে বহুত কথা ইতিমধ্যে উলুফিয়াই দিছে, ইংগিত দিছে যে অনাগত দিনত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন, শান্তি সম্প্ৰীতি তথা সমন্বয় আৰু মিলন, এই কথাটো আমি আজি বৰ্তমান UPPL দলৰ নেতৃত্ব তথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো ধাৰাত, যিটো দিশত আগুৱাই গৈছে, এই সমন্বয়, এই একতা, এইটো অটুট ৰখাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি সমৰ্থন কৰি যাম। जोङो बयबो फैगौ समखौ नायहरनानै दिनैनि UPPLनि दैदेननाय एबा मानाव गेदेर प्रमोद बर' बिथांनि दैदेननाय आरो गासै टीम दैदेनगिरिफोरनि दैदेननायजों दिनै जि मोनसे स्टेबिलिटी, मोनसे सुस्थता आरो पलिटिकल स्टेबिलिटी, जिखौ राजनैतिक सुस्थता, मोनसे मिलन एबा समन्वय एबा गोरोबलायनाय,
Dia tiniri sampai kaman jebna ko benno. Bini sustainability. Beku jur benaya jeung gasibu bitisi unselin nagorik ni bekok. Ar bini somoy ni dam. Ar bekunu simudan nana dini ang ar amden logoसे गोबां जोंनि समर्थक एबा विभिन्न दल संगठनाव बिफाव थानानै खामानि मावनाय दैदेनगिरि मावथिफारि रायजो राजाफोरखौ लानानै जों दिनै इउपिपिएल भटान बेवहाय मामा मोनसे सिङाव आलादा दं सायाव आलादा मामा लुबैनानै फैदों व्यक्तिगत स्वार्थ बाहाय जड़ित दल बे खोथाखौ हयथ' सोरबा सासे सानैया सानफ्लांनो हागौ दहायनो बे बारे बारे बुंदों बुंथिगिरि बिथांमोनहा যে চন্দন ব্ৰহ্ম প্ৰাক্তন অসমৰ মন্ত্ৰী এই কথাটো উল্লেখ কৰি পেলাই আমাৰ এংকৰিং যে ব্যক্তিসকলে কৰি আছে তেখেতসকলে ইতিমধ্যে কৈছে তো গতিকে পূৰ্ণ মন্ত্ৰী হ'ব লাগে বিটিচিৰ ডেপুটি চিফ বুলি ইতিমধ্যে উল্লেখ কৰিছে এইটো সত্য কথা প্ৰথম ইণ্টাৰিমৰ ডেপুটি চিফ হৈ কাম কৰাৰ কাৰণে ৰাইজৰ আশীৰ্বাদত সুবিধা পাইছিল ইলেক্টেড যেতিয়া বিটিচি আহিছিল 2005 চনত তেতিয়াও ডেপুটি চিফ হিচাপে এই অঞ্চলটো সেৱা কৰাৰ কাৰণে ৰাইজে মোক আশীৰ্বাদ দিছিল সকলো ৰাইজৰ আশীৰ্বাদ ঈশ্বৰৰ কৃপাত কনজিকিউটিভ তিনিবাৰ অসমত কেবিনেট মন্ত্ৰী হোৱাৰ কাৰণে মই সৌভাগ্য হৈছিল তো এই কথাটো মই নিজৰ যেটো বিশ্লেষণ মই যেটো মানি লয় মই যেটো বুঝো যে চন্দন ব্ৰহ্ম এজন ব্যক্তি হিচাপে ৰাইজৰ যেটো আশীৰ্বাদ কথা যেটো মৰ্যাদা পাব লাগে মোৰ যেটো পাবলগীয়া তাতকে মই বহুত বেছি পাইছো তো নতুন কি আৰু কিবা পাবলগীয়া ক'বলগীয়া বুলি মই নাভাবো আং সানা आं आरोबाव माबा जाबावनांगौ आद्रा थानाय सम दंबावो बेनि थाखाय इउपिपिएलआव थांनानै बे आद्रा थानाय समखौ व्यक्तिगत माखासे पजिशननि थाखाय सिन्था खालामदों बे खोथाखौ बुलावनो नासान बेयो आंनि साननाय एबा उद्देश्य नङा प्रायोरिटी नम्बर 1 जोंहा खौसेथि जोंनि मिलन समन्वय আমাৰ মাজত एकता समन्वय मिलन এইটোৱে প্ৰধান আর এইটো আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো সম্ভাব্য হৈছে এই সম্ভাব্যটো এই সম্ভৱটো আমি বৰ্তি ৰাখিব লাগিব ইয়াক আমি স্থায়ীকৰণ কৰিব লাগিব এইটো হ'ল মূল কথা আজি ৰাতিপুৱা অৰুণদা আক্ৰাসু পছাসি মানে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কথা ষ্টুডেণ্ট ইউনিয়নৰ একদম জাতি স্ট্রং যেটো সভাপতি আছিল অৰুণ ৰায় ডাঙৰীয়া কালিপুখুৰী তেখেতেও আজি ৰাতিপুৱা ইউপিপিএল দলত যোগদান কৰিছে আজি নহয় এইটো ভাল কথা আজি অকল এটা সেকশনৰ পৰা নহয় এটা গোষ্ঠীৰ পৰা নহয় সকলো সেকশন সকলো গোষ্ঠীৰ পৰা আজি ইউপিপিএল মুক্তি হৈছে এইটোৱে সময়ৰ দাবী ইয়াত বেলেগ একো ক্ৰিটিকিং চাবলগীয়া একো কথা নাই হাগ্ৰামা ডাঙৰীয়া কিবা কৈছে ইয়াৰ উত্তৰটো গালি দিছে কিবা দিছে চিনি নাপায় এইটো আপুনি কি কৰে কিন্তু মই ভাবো এইটো উত্তৰ দিবলগীয়া একো বিষয় নহয় আৰু মই নিদিম ইয়াৰ প্ৰয়োজন নাই ৰাইজে সকলোৱে আজি সজাগ নিজৰ বিবেকৰ দ্বাৰা বিবেচিত কৰিবৰ কাৰণে সকলোৱে আজি সক্ষম এই অঞ্চলৰ ৰাইজে তো গতিকে তেখেতে কি কৈছে কোৱা নাই মই আশীৰ্বাদ হিচাপত লৈছো এটাই কথা এতিয়া কথাটো হ'ল বিগত 10 বছৰ হীৰাকৰণীয়া তথা নৱকৰণীয়া এই অঞ্চল সাম্প্ৰদায়িক ৰাজনীতি জাতি বিভাজন জাতিভেদ ৰাজনীতি কৰি পেলাই এই অঞ্চলৰ সকলো বদলেণ্ড অঞ্চলৰ ৰাইজৰ মাজত বড়ো অনাবড়ো সৃষ্টি কৰি পেলাই পূৰ্বপুৰুষৰ পৰা ইয়াত বসতি কৰি সমন্বয়ৰ বান্ধোনেৰে আমাৰ যেটো সংস্কৃতি এইটো বিচ্ছিন্ন কৰি পেলাই নৱকৰণীয়া ডাঙৰীয়াই 10 বছৰ
কমিউনেল পলিটিক্স বুলি যিটো কয়, সাম্প্ৰদায়িক ৰাজনীতি, এই সাম্প্ৰদায়িক ৰাজনীতি গোটেই অঞ্চলৰ ৰাজ্যক দবাই ৰাখিছে। এই কথাটো আজি অতি আনন্দৰ দিন। সাম্প্ৰদায়িক শক্তি তথা ৰাজনীতিৰ পৰা আজি বড়োলেণ্ড অঞ্চলৰ ৰাইজে মুকলি আকাশত আজি মুক্ত মনেৰে আজি আমি উল্লাস কৰাৰ কাৰণে আজি সময় পাইছে। মই ভাবো আমি সকলোৱে আনন্দ কৰিব লাগে, যে বইব ৰমজান। আৰু এই কথাটো আজি সম্ভৱ হ'বলৈ গ'ল আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাজ্যখনৰ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব এনডিএ ফেমিলিত আমাৰ ইউপিপিএল দল সামিল। ১০০০ লোকসভা সমষ্টিত ইউপিপিএল প্ৰাৰ্থীক প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী এনডিএ আজি সমৰ্থন দি পেলাই কমিউনেল পলিটিক্স যেটো সাম্প্ৰদায়িক ৰাজনীতিটো শেষ কৰাৰ কাৰণে সুবিধা আমাক দিলে। এইটোৰ কাৰণে সেই নেতাসকলক আমি ধন্যবাদ দিব। जोबोद जों धन्यबाद होनांगोन जोंनि प्रधानमंत्री, जोंनि आसामनि गिबि मन्त्रि, गाहाय मन्त्रि बिथांमोनखौ। मानोना 10 बोसोर हीरा सरनिया नव सरनियाया गोष्ठीगत साम्प्रदायिक कमिउनेल बर' अनाबर विभाजन बा बुखावनानै जोंनि गेजेराव भुल बुजाबुजि सृष्टि खालामनानै 10 बोसोर बे जायगानिफ्राय बे हानिफ्राय बे एमपि जादों। जोंनि अनलायनाय सोमोन्दोखौ बियो ध्वंस खालामदों। नाथाय जोंनि देशनि प्रधानमन्त्री माननीय नरेंद्र मोदी, जोंनि राज्योनि गाहाय मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि दैदेननाय एनडिए जोंनि प्रमोद बर' मानगोनां बिथांनि दैदेननाय इउपिपिएल दोलो बेखौ दिनै समर्थन खालामनानै हीरा सरनिया तथा साम्प्रदायिक शक्तिखौ बे एबारनि इलेक्शननि गेजेरजों ध्वंस खालामहरनाया बियो जोबोद जोङो धन्यबाद होनो गोनां। जों बेखौ साबायखर होनांगोन। बेफोर माखासे गोथौ आरो फिउचारिस्टिक भबिष्यतनि माखासे बहाय बाथ्रा दं। बेफोर बाथ्राखौ जोङो गोथौयै जोङो सिन्था खालामो। अनदों लोगोसे अननायखौ लानो रोंनाय आरो अनजानायाव दं। दिनै प्रमोद बर' मानगोनां बिथांनि दैदेननायाव प्राइम मिनिस्टार, चिफ मिनिस्टार एनडिए अनजानो रोंनायाबो गुन आरो जों अनजानो रोंनांगौ। होमबासो जोंनि समस्या, जोंनि भबिष्यतआ जिउ जागोन। आरो बेनि थाखाय मानगोनां प्रमोद बर' जोंनि बड'लेण्डनि चिफ बिथांखौ आङो गोसोसिमनिफ्राय थोजासे साबायखर होयो। बिथाङाबो धन्यबादनि पात्र। कारण गोजौ गाहाय मोनसे सम्पर्क खालामनानै मोनसे समन्वय, मोनसे सोमोन्दो खालामनानै मोनसे आबहावा परिबेश सृष्टि खालामामोनब्ला दिनै एनडिएआ बे रोखोमनि अनलायनाय खोथा गैया। बे गिदिर खोथा। बेवहाय गोबां परिश्रम दं, मेलेमनि, देहानि, चिन्तानि बेवहाय गोबां लोहाबनाय गोथौ बेवहाय माखासे सरसानि खोथा दङ। दा बेयो बिराद मोजां बाथ्रा। साम्प्रदायिक राजनितिनिफ्राय जोङो देहायनिफ्राय बारग'नोसै। आरो बेयो जोबोद गोनांमोन जोंनि थाखाय। जाति विभाजन खालामनानै जोंनि राजनितिखौ दा बेवहाय गोथौ माखासे खोथाफोर थाबाय। फैगौ दिनाव जोंनि ओनसोलखौ अनागत दिनाव এই অঞ্চল আৰু ক্ষেত্ৰমন্ত্রী উন্নয়ন করার কারণে এটা স্পষ্ট কথা আমি সবাই বুঝি পাওঁ যে এই অঞ্চল জনগণ হিসাবে বিগত দিনৰ ৰাজনৈতিক নেতাসকলে দলসকলে আমাৰ ইয়াত যেটো ৰাজনীতি চলিছিল এইটো বিৰোধীৰ ৰাজনীতি,
অপজিশন পলিটিক্স কৰিবৰ কাৰণে আমাৰ মানুহবিলাকে ভাল পাইছে ৰুলিং পলিটিক্সটো সদায় আমি আমাৰ নহয় দূৰৰ পৰা চাবলৈ ভাল পাইছোঁ আৰু জনে ৰুলিং পলিটিক্সৰ কথা চিন্তা কৰিছিল তেতিয়া সমাজত বেলেগ দৃষ্টিত তেওঁলোকে বিচাৰ কৰিছিল কিন্তু সকলোৱে আমি বুজিব পাৰিছোঁ যে অঞ্চল আমাৰ এই অঞ্চল উন্নয়নযোগ্য হ'ব লাগে ৰুলিং পলিটিক্সৰ ধাৰাবাহিকতা কণ্টিনিউৱাছ ৰুলিং পলিটিক্সৰ ইয়াৰ প্ৰয়োজন ইয়াৰ কাৰণে আমি সকলোৱে আজিৰ যিটো ৰুলিং যিটো দল এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন এই প্ৰশাসনটো আমি ইয়াৰ যিটো ধাৰাবাহিকতা ইয়াৰ যিটো কণ্টিনিউৱাছ লাগাতাৰ এই কথাটো আমি লৈ যাব ইয়াৰ কাৰণে ইউপিপিএল দল নিজে অদ্ভুত মজবুত অদূৰ ভৱিষ্যতত যাতে দুৰ্বল নহয় ইয়াৰ কাৰণে আমিও আজি ইউপিপিএল দলৰ আজি যোগদান কৰিছোঁ বেলেগ একো উদ্দেশ্য নাই উদ্দেশ্য এইটোৱে আমাৰ যিটো ধাৰাবাহিকতা কিবা কাৰণত যাতে বিচলিত নহয় এইটো আমি চাব লাগিব আৰু এইটোৱেই মূল কথা মূল বেলেগ একো দেখা নাই চেন্নাই যদি যিনি হিচাপ খালামনি গেলে ইলেকশ্যনৰ বতৰ ইলেকশ্যনৰ কাম চলি আছে হাৰা জিকাৰ কথা যদি আমি হিচাপ নিকাচ কৰিব বিচাৰোঁ ইয়াত আৰু হিচাপ কৰিবলগীয়া একো নাই ইউপিপিএল দলৰ প্ৰাৰ্থী বৰ্তমান চিটি সমষ্টিৰ বিধায়ক তথা এনডিএ দলৰ এনডিএৰ যিটো মনোনীত প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ময়ো যিটো এমপি খেলিছিলোঁ বিজেপিৰ ফালৰ পৰা 2014 চনত মোৰ যিটো এছেছমেণ্ট মোৰ যিটো অভিজ্ঞতা কিছু যিটো আছে সেই হিচাপত আড়াইৰ পৰা 3 লাখ ব্যৱধানত ইউপিপিএল কেণ্ডিডেট এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত ভাইয়ে জিকিব মোৰ যিটো কেলকুলেশ্যন ইয়াত কণ্টেষ্টত কোন আহিব চোৰ কণ্টেষ্টত হৈ গ'ল এইটো দিনিহাই হয়তো অনেকানে মোবাইল এদিন দিলি পৰা কিন্তু আন্দাজো নোপোৱাকে কণ্টেষ্টত কোন দলে আহিব এইটো এতিয়ালৈকে মই বৰ্তমান দেখা নাই অৱস্থাটো কেনেকুৱা অৱস্থাৰে বুজিছোঁ স্পষ্ট কথা বিপিএফ দলৰ কথাটো যদি আমি চৰ্চা কৰোঁ এই কথাটো স্পষ্ট 2014 চনত তাতে চৌধুৰী বিধান দাদা আসামনি মন্ত্ৰী মানগলাং কংগ্ৰা বিধান দাদা বিধানা 2014 পিসিডিআরনি এমপি ক্যান্ডিডেট আং বিপিএফি এমপি ক্যান্ডিডেট মানবিলিয়াম সংসভা কংগ্রেস বসুমতাৰী বিধানা ইন্ডিপেন্ডেন্ট जोंनि नायबाजाराव सासेल' गभर्नर रेखायाबो समनि रन्जित चक्र मोसाहारि सार बिथाङा केन्डिडेट जों साब्रैजों ज' खालामनानै जेसेबां भट मोन्दों बेखौ बिट खालामनानै हिरा सरनिया 2.5 लाख डिफारेन्स देरनानै बै समाव दा बहाय बिपिएफआ देरहाबाय देरहागोन माबे अंकजों बुंदों अंकआ खुनु पद्धति मिलाया बे सम्भब नङा কোনো কারণেও দেখানো হায়া তো ক্লিয়ার बेखौ ओरैनो थुखलायनानै गावजों गाव केन्डिडेटखौ खर'खे देरनानै खस्थ' होनाया बे थिग नङा माने हिसाबा बुङो आरो खोथा क्लियार बेवहाय दागायना बुंनायनि खोथा नङा बे एकदम स्पष्ट देरहाखानाय दा फैगौ समाव रायजो राजानि जानानै যথेষ্ট मोजां खामानि मावगोन बेखौ आंनि बुजिनो गैला সাংবাদিক বন্ধুসকলে সুধিছে অথনি সুধিছে যেতিয়া আমি ৰেলী কৰি আছোঁ যে আপুনি আহাৰ পিছত বিপিএফ দলৰ অৱস্থা কি হ'ব মই কৈছোঁ পিছত কম অলপ থাকে বিপিএফ দলটো নাথাকালৈকে থাকিব কিন্তু আজিৰ পৰা বিপিএফ দলৰ হেমোগ্লোবিন বিলো 5 হ'ব এজন মানুহে সুস্থভাৱে থাকিব হলে 13 হেমোগ্লোবিন 13 লাগে কিয় বিলো 5 মানে বুজিলো আজি দিনটোৰ পৰা আৰু আফটাৰ ইলেকশ্যন যেতিয়া ৰিজাল্ট ওলাব বিলো 3 বিলো 2
এনেকুৱা হ'ব বিপিএফ কৰিলে হেমগ্লবিন অকল বিপিএফৰ নহয় এই অংশ কংগ্ৰেছৰ কথাও যদি আমি ক'বলৈ যাওঁ বৰ্তমান কংগ্ৰেছৰ যিটো স্থিতি ইতিমধ্যে তেখেতসকলে তেওঁলোকৰ হেমগ্লবিন বিৰোধী কংগ্ৰেছ দলৰ প্ৰতি অসমত ইয়াত কোনো কণ্টেষ্ট কৰিব নোৱাৰে সম্ভৱেই নহয় তো গতিকে সমন্বয় মিলন উন্নয়নটো যাতে ক্ষিপ্ৰগতিত আগুৱাই যায় আৰু এইটো আমি যাতে ধৰি ৰাখিব পাৰে এই কথাটো প্ৰাধান্যতা দি পেলাই আমি সকলোৱে একত্ৰিত হৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলত কাম কৰিবৰ কাৰণে একত্ৰিত হৈছোঁ আৰু দলে যিখিনি দায়িত্ব দিব কেপাচিটি ক্ষমতা যি আছে এইটো সলজাৰ কৰিবৰ কাৰণে দুজন নামি থাকায় আমি দিনে প্ৰস্তুত ব্যক্তিগত আলোচনা দলে ইয়াত কৈছে জানানে सिगांथिं गोलाव बुंबावनांगौ बेनि उद्देश्य गोजोन्थों जोबथारनायाव जों ज' स्ल'गान दिनि UPPL long live UPPL long live प्रमोद बड़ो जिंदाबाद UG प्रमोद जिंदाबाद गंगरा नाजारी जिंदाबाद जयंत बसुमतारी जिंदाबाद गोजोन्थों